Assalamualaikum. Kenapa? Mor geso নাই পাইকো রিও নাই যা খালা খাবাই কোনবাই খালা মোক মানে বুজিব পৰা নাই লাইনটোও কাটে মই কি কৰি থাকো কানা এটা মানুহ কানা মানুহ নেদে আকৌ মোক এইছো নাই নকয় বুজিব পৰা নাই জিঅ' সম্বন্ধীয় কি অসুবিধা পাই আছে জনাব মোৰ 2,000 টাকা 2 লাখ টাকাও আছিল তাকো কাটিলা কাবাই মোৰ কায়ো কিছু নাই এটা জনাব বিচাৰিম আপুনি জিঅ'ৰ ফালৰ পৰা কি জানিব বিচাৰে থাকদার ঘৰটোও নাই টিমো নাই জিঅ'ৰ ফালৰ পৰা কি জানিব বিচাৰে হা জনাব বিচাৰিম জিঅ'ৰ ফালৰ পৰা কি জানিব বিচাৰে কাইণ্ডলি জনাব মোক দিয়ক মোক বহুত দিলে হৈ আছো ঘৰটোও নাই এগেইন জনাব বিচাৰো যদি জিঅ' ৰিলেটেড কোনো ধৰণৰ কোৱাৰি নাই কাইণ্ডলি লাইনটো আপোনাৰ ফালৰ পৰা ডিছকানেক্ট কৰি দিব নহ'লে আমি ডিছকানেক্ট কৰিবলৈ বাধ্য হ'ম কি কৈছিলে পাপা নাদিও হা জিঅ' ৰিলেটেড কোনো ধৰণৰ যদি কোৱাৰি নাই কাইণ্ডলি লাইনটো ডিছকানেক্ট কৰি দিব মোক কানাও চকু পচান কৰিব লাগে কালাও কানে দিও নুশুনো কালি আছিলে নাই মই ৰাইজৰ মানুহ হৈ আছো দে আৰু কাষ্টমাৰৰ ফালৰ পৰা জিঅ' ৰিলেটেড কোনো ধৰণৰ কোৱাৰি নকৰাৰ কাৰণে লাইন ডিছকানেক্ট কৰা হৈছে কাষ্টমাৰৰ ফালৰ পৰা আনভেলিড কোৱাৰি কৰাৰ কাৰণে লাইন ডিছকানেক্ট কৰা হৈছে লাইন ডিছকানেক্ট কৰা হৈছে ধন্যবাদ জিঅ'লৈ কল কৰাৰ কাৰণে আপোনাৰ দিনটো শুভ হওক মোক কিবা এটা কৰি দিয়ক নকওঁ গেছৰ কথা নকওঁ